Hello everyone, welcome to my another new vlog. আপোনালোক সকলোলৈকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো। গাটো সুস্থতাৰ বাবে বহুত দিন ভিডিঅ' দিব পৰা নাছিলো। এয়া আমি সকলো গৈ আছো এটা জেগালৈ, ক'ত গৈ আছো পিছত গম পাব। এয়া সেউজীয়া গছ-গছনিৰ মাজেৰে আমি গৈ আছো। আচলতে আমি লখিমপুৰ আহি আছো। কিয় গৈ আছো এয়া লখিমপুৰৰ দুৰ্গা মন্দিৰ। কেতিয়াবা দেখাম বাৰু যদি সময় হয়। এই ভাগ হ'ল গণেশ মন্দিৰ। এই আমি স্থান পাই গ'লোহি। আমি আচলতে জিলালৈ আহিছো। এইখন আমি নিউ ফেমিলি মেম্বাৰ। এয়া এখন বাইক ল'বৰ কাৰণে আমি অহা হৈছিলে। এয়া ভিতৰলৈ সোমাই গৈছোঁ। এয়া চব ভিতৰতে বহি আছে। এয়া আমাৰ বাইক লোৱা হৈ গ'ল। আচলতে বাইকখন দাদাই লৈছে। বাইকখন লৈ এয়া আমি সোমালোঁ গণেশ মন্দিৰত। এয়া দেখিছেনে মন্দিৰ ভাগ এখন নাৱৰ ওপৰত আছে। ইমান ধুনীয়া লাগে মন্দিৰ ভাগ। চাৰিওফালে একদম সেউজীয়া পৰিৱেশ। আহিব আপোনালোক যদি কেতিয়া লখিমপুৰলৈ আহে মন্দিৰ ভাগলৈ। মেইন হাইৱে চাইডতে আছে। এয়া আমি হাত ভৰি ধুই মন্দিৰৰ ভিতৰলৈ যাবলৈ লৈছোঁ। মন্দিৰৰ ওপৰলৈ গৈ আছোঁ আমি। এইখন মন্দিৰৰ সেৱা স্থান। বনক মন্দিৰৰ চাৰিকাষটো দেখাই দিওঁ। এয়া সকলো গছ গছনিৰ মাজত আছে মন্দিৰভাগ। চাৰিওপিনে গছ গছনি সেউজীয়া হৈ আছে। বৰ ধুনীয়া নহয় আমাৰ মন্দিৰভাগ। এয়া আমি সেৱা কৰিব লৈছোঁ। এই মন্দিৰভাগত বহুতো জীৱ জন্তু আছে। এয়া দেখিছেনে ৰাজহাঁহ। ওচৰলৈ নগ'লেও খেদি আহিব বুলি। এইবোৰ হ'ল বগা নিগনি। এয়া দেখিছেনে ইমান ধুনীয়া ধুনীয়া শহাপহু ইয়াত সংৰক্ষিত কৰি ৰাখিছে। এইফালেও আছে, বহুত আছে, বৰ ধুনীয়া ধুনীয়া শহাপহু। এয়া আমি উভতি আহি গ'লোঁ ঘৰলৈ। উভতি আহি বাটতে আমি কিবা এটা খাবলৈ সোমালোঁ। এয়া পৰঠা অৰ্ডাৰ দিছিলে। খাই বৈ এয়া ৰাতি ডিনাৰ বনাই আছোঁ। আজি জুইতে বনাইছোঁ। জুইত বনোৱা টেষ্টটো ভাল লাগে ন। এয়া মায়ে ভাত বাঢ়িব লৈছে। খাই বৈ আমি শুলোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। লগ পাম এটা নেক্সট ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ বাই।